বৰ্তমান যি মেধা তালিকাসমূহ প্ৰকাশ পাইছে বা ৰাজ্য চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়াসমূহ চলি আছে সেই ক্ষেত্ৰত আৰু এটা খবৰ মই যোগ দিব বিচাৰিছোঁ। আজি শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত 1 লাখ চাকৰি নিযুক্তি প্ৰদান কৰাৰ লক্ষ্য পূৰণৰ পোষকতাৰে আজি বিধানসভাৰ আলোচনা কক্ষত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি আয়োগৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত। তাৰমানে কি হ'ব এতিয়া যে অকল শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে নহয়, যিসকলে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিফল হৈছে বা তেওঁলোকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা নাই বা যিসকলৰ এতিয়া মেধা তালিকাসমূহ যি প্ৰকাশ পাইছে তাত নাম অহা নাই, সেইসকলে ইমান বিশেষ চিন্তা কৰিব নালাগে। কাৰণ অতি সোনকালে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ নিযুক্তি প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰিব আৰু অতি সোনকালে হয়তো এই নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাৰণে যিবোৰ পৰীক্ষা নিৰবিচ্ছিন্ন নিযুক্তি প্ৰক্ৰিয়াবোৰৰ কাৰণে যিবোৰ খালী পদৰ পৰীক্ষা সেই পৰীক্ষাবোৰ অনুষ্ঠিত কৰিব। গতিকে সকলোৱে শিক্ষক বিভাগত বিফল হ'লেও এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ যি পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব সেই পৰীক্ষাসমূহত অংশগ্ৰহণ কৰি তেওঁলোকে ৰাজ্য চৰকাৰৰ অধীনত বিভিন্ন পদত চাকৰি পাবলৈ সমৰ্থ হ'ব।